কি ফাংচন হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিকাশ বনৰীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আজি হ'ল 14 নৱেম্বৰ শিশু দিৱস জৱাহৰলাল নেহৰুৰ জন্মদিন সেই উপলক্ষে মানে আজি উপস্থিত আছোঁ আমাৰ ওচৰৰে ঘৰৰ সন্মুখতে 424 নং মহিলা প্ৰাথমিক বিদ্যালয়ত আৰু মানে শিশু দিৱস উপলক্ষে ইয়াতে মানে কিবা অনুষ্ঠান পাতিছে ভিতৰত যাম আমিও চাম আপোনালোককো দেখাম কি অনুষ্ঠান পাতিছে আৰু মোৰ লগত আছে এগলা বাচ্চা স্কুলৰ আৰু এইটো মোৰ বাল্যকালৰ বন্ধু ধীৰাজ আছে আৰু এইটো আছে কমল মোৰ ভাইটিয়ে হয় তো আহক আপোনালোকক দেখি আছোঁ আৰু আপোনালোকে চাওক স্কুলখন স্থাপিত হৈছিল 1928 চনত মানে ভাৰত স্বাধীনৰ আগৰে স্কুল এখন বহুত পুৰণা স্কুল এখন তো এটা অফিস রুমের ভিতৰত আইলো এটা প্রধান শিক্ষকৰ পৰা মানে জানিম আৰু কি অনুষ্ঠান পাতিব কি করব স্যার মানে কি হ'ব আজি 14 নৱেম্বৰ শিশু দিৱস শিশু দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত নৃত্য হ'ব অভিভাৱকৰ লগত বহুত ভাৱ বিনিময় হ'ব কথা বতৰা আলোচনা হ'ব শৈক্ষিক দিশৰ ওপৰত ইতিমধ্যে আমি আজিৰ পৰা 2-3 দিন আগত ছাত্ৰ ছাত্ৰীৰ মাজত খেলা ধূলা চিত্ৰাংকন কবিতা আবৃত্তি এইবিলাক অনুষ্ঠিত কৰিছোঁ আৰু আজি আমি তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিব তো আসলতে মানে সঁচাকৈ বহুত ভাল লাগছে স্কুল পৰিচালনা সমিতি শিশু দিৱস উপলক্ষে বহুত ধুনীয়া পদক্ষেপ এটা হাতত লৈছে আৰু এয়া চাওক পুৰস্কাৰ এইবিলাক তো আপোনালোকক যিবাৰো তাকে দেখাম আপোনালোকে মানে ভিডিঅ'টো কণ্টিনিউ চাই থাকক চাওকচোন কি ধুনীয়া কথা এটা লেখা আছে পৃথিৱীৰ আটাইতকৈ সহজ কাম আনক সমালোচনা কৰা আৰু আটাইতকৈ টান কাম নিজক সংশোধন কৰা একদম সঁচা কথা কবিতা আবৃত্তি হেৰি থাকিল বিদিশা বৈশ্য প্ৰথম ছেকেণ্ডত থাকিল জিয়া আছে নিহা আছে মিন্ময় আছে তো এতিয়া ক্লাছৰুমৰ ভিতৰত লাগি সোমাই আছোঁ গোটেই এটা কাষক আহি গৈছোঁ আৰু কেনে খবৰ ভাল খবৰ আজি কি ফাংচন আজি কি জন্মদিন উপলক্ষে কি পালন কৰা হৈছে কি কৰিবি তুমি আজি পুৰস্কাৰ পাইছ না কিহত পাইছা তই আগতে খেলা ধূলাবিলাকত পাইছ নহয় খেলা ধূলাত পাইছা এই বঢ়িয়া এতিয়া কি হ'ব ডেন্স আছে যোৱা নাচি দে একবাৰ যোৱা আহা নাচি দে আহা একবাৰ বাহিৰৰ পৰা স্কুলৰ পৰিৱেশটো আপোনালোকে চাই লওক ইমান ধুনীয়া পৰিৱেশ কি কম আৰু তো স্কুলখনৰ সন্মুখ চাইডটো আপোনালোকক দেখালোঁ এতিয়া আপোনালোকক স্কুলখনৰ পিছ চাইডটো দেখাম দেখি আচৰিত হ'ব ইমান ধুনীয়া তাৰমানে জাগাটো পিছ চাইডটো সঁচাকৈ আৰু বেছি ধুনীয়া আপোনালোক দেখি যাব এখন স্কুল আৰু এইটোতো ওচৰতে দৌল মন্দিৰ আৰু এতে দৌল উৎসৱ হয় আমাৰ মহিনাত বহুত ডাঙৰ দৌল উৎসৱ হয় আৰু এইটো হৈছে এটা পুখুৰী আৰু এইটো পুখুৰী হ'ল নৰ্মেল পুখুৰী নহয় এইটো ৰজাদিনীয়া পুখুৰী এইটো পুখুৰী বসন্ত ৰজাই খান্দিছিল আৰু মানে এইটো পুখুৰীত পানী শুকে নাযায় এনেকৈ থাকে পানী মানে এনি টাইম পানী ভৰিয়ে থাকে চাওকচোন পৰিৱেশটো চাওক আপোনালোকে কি মজা পৰিৱেশ জানে অৱশেষত চলিকেইটাক মোৰ ফালৰ পৰা এটা চকলেট দি স্কুলৰ পৰা মই বিদায় ল'লোঁ